এছেম্বলি যেটো এটা জুডিচিয়েল ইনকুৱাৰী অতি সোনকালে ইমিডিয়েটলি হ'ব গান গাই থাকি লাভ নাই एसेम्ब्लियावहाय जाय बुख्रेबली खालामहैनाय स्टुडेन्टफोरखौथ' दाय होखायासैनो नाथाय जाय लिडारगिरि खालामनानै माबादों बैसिनि सायाव एक्सन लानायनि माखासे खोथाबो बुंनो हाग्रामा सारा आरो मा खेवफ्रुदों बिथाङा एसामिस रावैनो बयबो बुजिनायनि खोनासंनि जों নাথাকিলে এনে কৰে নাকি আমি থাকা কাৰণে কৰিছে আৰু জুডিচিয়েল কোৱেৰি হ'ব ইমিডিয়েটলি হ'ব ইমিডিয়েটলি আমি ৰিটায়াৰ্ড কোনোবা জাজ হাইকোৰ্টৰ ৰিটায়াৰ্ড জাজক দায়িত্ব দিবৰ কাৰণে আমি অনুৰোধ কৰিছোঁ বাছ কোন দোষী নহয় এইটো যেতিয়া নেকি কোৱেৰি হ'ব তেতিয়া ওলাব আজিৰ দিনত গান গাই থাকি লাভ নাই আৰু আমি স্পষ্ট কথা আমাৰ BPF দলৰ কথাই হওক বা BTC গভৰ্ণমেণ্টৰ কথাই হওক 6 জনগোষ্ঠীৰ ক্ষেত্ৰত আমাৰ কোনো আপত্তি নাই কিন্তু এক্সিষ্টিং ট্ৰাইবেলে একো নষ্ট হ'ব নালাগে এই লাইনত আমি আগতো আছে যোৱাকালিও আমি এই ষ্টেণ্ডত আছোঁ আৰু BTC ক্ষেত্ৰত এনেকুৱা কোনোবা ভেলি কোনোবা ফি এনেকুৱা হ'ব নালাগে বলে এটাই হ'ব লাগে এই লাইনত আমি আমাৰ অপিনিয়নটো হেতু দিছে থ্যাংক ইউ ইয়াৰ ওপৰত অতি সোনকালে মানে জুডিচিয়েল কোৱেৰি হ'ব লাগে বুলি আমি লিখি দিছোঁ যোৱাকালি নহয় ইয়াৰ আগতে আমি লিখি দিছোঁ জুডিচিয়েল ইনকুৱাৰী অতি সোনকালে হ'ব লাগে বুলি এছেম্বলি যেটো এটা আমাৰ এছেম্বলিৰ ওপৰত যেটো এটাক হৈছে ইয়াৰ ওপৰত আৰু একটাটো হ'ল এই কোকৰাঝাৰ ইউনিভাৰ্চিটি ৰেজিষ্ট্ৰাৰ আৰু বড়োলেণ্ড ইউনিভাৰ্চিটি ৰেজিষ্ট্ৰাৰ আৰু ডেপুটি ৰেজিষ্ট্ৰাৰ এই তিনিজনক অতি সোনকালে আমি ৰিলিজ দিয়া হ'ব কাউন্সিলৰ পৰা এইটো আমাৰ ডিচিশ্যন হৈ গ'ল বড়োলেণ্ড ইউনিভাৰ্চিটিৰ পৰা ৰেজিষ্ট্ৰাৰ আৰু ডেপুটি ৰেজিষ্ট্ৰাৰ আৰু কোকৰাঝাৰ ইউনিভাৰ্চিটিৰ পৰা ৰেজিষ্ট্ৰাৰ এই তিনিজনক ইনভলভমেণ্ট ইহঁতৰ অৰ্ডাৰতে হৈছে বুলি আমি গম পাওঁ সেইকাৰণে আমাৰ কাউন্সিলৰ পৰা ইহঁতক যোৱাকালি বিদায় দিব লাগে বুলি ডিচিশ্যন লোৱা হৈছে এই তিনিটাটো মেজৰ মুঠতে ST ক্ষেত্ৰত BTC অঞ্চলত এটাই হ'ব লাগে ভি দে না ফি দে এনেকুৱা দুটা তিনিটা এটা জনগোষ্ঠীক ভি এটা জনগোষ্ঠীক ফি এইটো হ'ব নালাগে এইটো আমি বিচাৰিছোঁ বলে এটাই হ'ব লাগে সেইটো আমি মন্ত্ৰীগত যেটো গ্ৰুপ অফ মিনিষ্টাৰৰ যেটো কমিটি আছে ইহঁতক আমি আমাৰ অপিনিয়নটো দিছে আৰু ইয়াৰ লগত গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ট্ৰাইবেল এফেয়াৰ্ছ বা এনেকুৱা যিখিনি মিনিষ্ট্ৰী আছে ইয়াতে আমি আমাৰ BTC ফালৰ পৰা যিখিনি অপিনিয়ন দিব লাগে এক্সিষ্টিং 6 জনগোষ্ঠীৰ ST দিয়াৰ ক্ষেত্ৰত সেইটো আমি যোৱাকালি কাউন্সিলে ডিচিশ্যন লৈ পেলাই দিছে 12 তাৰিখত আমাৰ অৰুণোদয় প্ৰগ্ৰাম আছে গোটেই অসমতে হ'ব আমাৰ BTC যেনিবা জিলা ভিত্তিত হ'ব কোকৰাঝাৰ জিলাত আমাৰ 50,000 গেদাৰিং হ'ব চিৰাঙত 25,000 বাক্সাত 25,000 তামুলপুৰত 25,000 আৰু ওদালগুৰিত 25,000 সেইটো টাৰ্গেট আমাৰ ইয়াতকৈ বেছি হ'ব কোকৰাঝাৰটো 50,000তকৈ বেছি হ'ব এনে আমি টাৰ্গেট কৰিছোঁ 50,000 ইয়াত চিফ মিনিষ্টাৰ ডাঙৰীয়া আহিব আৰু আমাৰ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আহিব আৰু অজন্তা বাইদেউ নিশ্চয় আহিব আৰু আমাৰ যিখিনি মুঠতে প্ৰত্যেকটা জিলাত আমাৰ BTC অঞ্চলত 5টা এই 4টা বাকি 4টা জিলাত দুজনকৈ অসমৰ মন্ত্ৰী থাকাৰ কথা আমাক জনাইছে বাকি কোকৰাঝাৰটো আমাৰ চিফ মিনিষ্টাৰ ডাঙৰীয়া থাকিব স্যার BTC এসেম্বলিত যোনটা আক্রমণ হয়েছে